অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ লগতে লাগি থকা বিহুতলীখন বিভিন্ন জাতি ধৰ্মৰ ধৰ্মাৱলম্বী লোকসকলে অলৰেডি বিভিন্ন অনুষ্ঠান পাতি থাকে। এইখনেই হয় বিহুতলী। তো এই বিহুতলীৰ অনুষ্ঠান পতাৰ লগে লগে বাৰু যিসকলে অনুষ্ঠানবিলাক পাতে তেওঁলোকৰ দায়িত্ব কৰ্তব্য নহয়নে চাফ চিকুণ কৰিবলৈ? এনেকৈ পেলাই থৈ দিলে আৰু বেলেগে যেন কোনো দিন প্ৰগ্ৰেম নকৰিব। তো অইল ইণ্ডিয়াই যদি এইটো ঊৰ্ধ্বতন কৰ্তৃপক্ষই ভিডিঅ'টো চাইছে তেনেহ'লে আপোনালোকে ইমিডিয়েট ইনিচিয়েল একশ্যন লওক আৰু এনেকুৱা ধৰণৰ ব্যক্তিক যাতে আপোনালোকে অন্য দিনত এনেকুৱা অনুষ্ঠান পাতিবৰ কাৰণে বিহুতলীখন এৰি নিদিয়ে, এইটোৱে আমাৰ আহ্বান থাকিব। এনেকুৱা ইমান লেতেৰা এটা পৰিৱেশ, একদম দেখিবলৈ এটা লজ্জনীয় বিষয় দুলীয়াজানৰ লগতে আমাৰ মানে দাঁতিকাষৰীয়া অঞ্চলৰ মানুহবিলাকে ধিক্কাৰ দিছোঁ কিন্তু যিসকলে অনুষ্ঠান পাতিছে। গতিকে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু দুলীয়াজানৰ কৰ্তৃপক্ষই যাতে পায় বেছি শ্বেয়াৰ কৰক। ধন্যবাদ।